Hey, welcome back to my YouTube channel. তো আজি আমাৰ ইয়াত বহুত বানপানী হৈছে আৰু মই এতিয়া গৈ আছোঁ বজাৰত। তো আপোনালোকক বজাৰৰ পৰা আহি মই একদম ধুনীয়াকৈ আমাৰ ইয়াত কেনেকৈ বানপানী হৈছে সেনেকৈ একদম দেখাই দিম। আৰু এতিয়া মই বজাৰত গৈ থাকোঁ। तो ये साइकिल है ना, ये ऐसे करता है, तो इसको इधर पकड़ना पड़ेगा। तो मैं अभी इधर से तो ইয়াতে বিধান পেলাব একদম ট্ৰেক্টৰ দিয়ে হাল বাই পানী চানী দি আছে আৰু মই এতিয়া ইয়াতে গৈ আছোঁ। किसे जाना पड़ रहा है रे भाई। এইটো হৈছে মোৰ মামাৰ ঘৰ, ইয়াতে আহিছে আৰু এখন তাহাঁতৰ দোকান। তো দোকানখন আৰম্ভ ধৰা নাই, এতিয়া এনেকৈ বনাই থৈছে। তো পিছত বস্তু আনিব। আৰু আপোনালোকে যদি কোনোবাই তেন্তে ইয়াতে আহিব। আৰু এতিয়া পানী বৰষুণ দি আছে। আৰু ইয়াতে জাতি জাল মাৰি আছে, এইটো ভিডিঅ' আছে। তো গাইছ মই বজাৰৰ পৰা আহি পালোঁ, এতিয়া ঘৰ যাই পাই আৰু এইয়া চাইকেলত দোকানৰ বস্তুবিলাক আছে মোৰ। अरे माय कैसा काडों है रे बाबा। और उधर पानी है। तो गाइस আহি পালোঁ এতিয়া মই ঘৰত। अरे भाई गिरना नहीं है रे बाबा। अरे तू किधर जाता है रे, तेरे भोसर की फिर। আৰু মোৰ দোকানখন এনেকুৱা কৰি দিছে একদম বৰষুণে। চক একদম তলৰ ইয়াতে মাটি নাইকিয়া হৈ গৈছে আৰু ইয়াতে মাটিবিলাক আহিছে। আৰু গাইছ আমাৰ ঘৰত পানী হৈ গৈছে আৰু দোকানৰ ভিতৰত মানে এনেকুৱা হৈ গৈছে। তো চাওক একদম বেয়া হৈ গৈছে। এইটো পানীটো যোৱাৰ পিছত মাটি তুলিব লাগিব। তো ইয়াতে মাটি আহিছে। তো গাইছ চাওক এবাৰ কেনেকুৱা হৈছে ঘৰটো। তো ইয়াতে একদম ৰাস্তাৰ পৰা মাটি আহি দোকানৰ পৰা মাটি আহি একদম চোতালখন লাল কৰি দিছে। আৰু গৰু বন্ধা ঘৰটো ইয়াতে পানী বহুত হৈছিল আৰু পানী ইয়ালৈকে উঠি গৈছিল। তো এতিয়া পানী কমি আছে, বহুত কমিল। তো আমি যেতিয়া বজাৰত যাওঁ তেতিয়া ইয়ালৈকে আছিল, তো এতিয়া বহুত কমি গ'ল। তো আৰু মই নদীৰ সিপিনে দেখাই আছোঁ, তো আপোনালোকক তো চাই থাকক। মই এতিয়া আপোনালোকক দেখাই আছোঁ পানীবিলাক। আগতে প্ৰথম মোৰ দলজাখন দিলোঁ। আৰু এয়া চাওক একদম ৰাস্তাত পানী হৈ গৈছে। ৰাতিপুৱা আৰু বেছি আছিল, তো এতিয়া কমিছে। আৰু এডাল তামোল গছ ভাঙছে।
গাইজ একদম ইয়াতে মাছ মাৰি আছে। তাতে আৰু সেইডাল কচ ভাঙছে আজি। তো ইয়াতে মাছ মাৰি আছে। তো ইয়াতে ট্ৰেইন যাবৰ বাবে পানী কৰি আছে।